আজি আমাৰ প্ৰেছ মিট কৰাৰ মূল উদ্দেশ্য হ'ল আজি কেইদিনমান আগৰ পৰা আমাৰ কেইজনমান আমাৰ ইউপিপিএল দলৰ সদস্যসকলে দল বিৰোধী কাৰ্যকলাপত লিপ্ত আছে। ইয়াৰ কাৰণে এওঁলোকক আমাৰ দলৰ তৰফৰ পৰা আমি ডিচিপ্লিনাৰী একশ্যন লৈ পেলাই তেওঁলোকক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ তেওঁলোকৰ যিখিনি কাৰ্যকলাপ সেইটো আমাৰ দলৰ কাৰণে ক্ষতিকাৰক আৰু যিসকলে আজি ইয়াত আমাৰ এইখিনি শাস্তিক আমি দিয়া হৈছে তেওঁলোকৰ হ'ল আমাৰ মিছেছ স্বপ্না দৈমাৰী, ভাইচ প্ৰেছিডেণ্ট ওদালগুৰি ডিষ্ট্ৰিক্ট ইউপিপিএল উমেন উইঙৰ, আৰু মহম্মদ আব্দুল জব্বাৰ, ভাইচ প্ৰেছিডেণ্ট ধনশ্ৰী ব্লক কমিটি ইউপিপিএলৰ, আৰু মহম্মদ আছমৰ আলী, অৰ্গেনাইজিং ছেক্ৰেটাৰী ধনশ্ৰী ব্লক ইউপিপিএল, গোপাল সিং, অৰ্গেনাইজিং ছেক্ৰেটাৰী ওদালগুৰি ডিষ্ট্ৰিক্ট ইউপিপিএল, আৰু মনদীপ নাৰ্জাৰী, ছেক্ৰেটাৰী ওদালগুৰি ডিষ্ট্ৰিক্ট ইউপিপিএল, আনোৱাৰ হুছেইন, অৰ্গেনাইজিং ছেক্ৰেটাৰী পাঁচনৈ চেৰপাং ব্লক কমিটি ইউপিপিএল। তেওঁলোকে আজি কেইদিনমান আগৰ পৰা আমাৰ ইউপিপিএল দলৰ যিখিনি বিৰোধী যিখিনি কাৰ্যকলাপত লিপ্ত থাকিছে ইয়াৰ কাৰণে আমি তেওঁলোকক আমাৰ দলৰ পৰা বহিষ্কৃত কৰিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ তেওঁলোকে খুব কম দিনৰ আগতে আমাৰ দলত যোগদান কৰিছিল আৰু কম দিনৰ ভিতৰতে তেওঁলোকে আজি আমাৰ দলৰ পৰা বহিষ্কৃত হ'বলৈ বাধ্য হ'ল। কাৰণ তেওঁলোকে আমাৰ যিটো ৰাজনৈতিক দল যিখিনি কাম কৰিছে তেওঁলোকে মানে দিন হিচাপেহে দল বাগৰা কৰে। আজি আমাৰ লগত, কালি বেলেগৰ লগত তেনেকুৱা ঘূৰি আছে। ইয়াৰ আগত তেওঁলোকে কোনোবা ইউডিএফৰ আছিলে, ইউডিএফৰ আহি আমাৰ দলত বেছি দিন হোৱা নাই, 2-3 মাহে আমাৰ দলত থাকিল, আকৌ বেলেগ দলৰ লগত যোগাযোগ কৰি আছে। তেনেকুৱা আমাৰ দল বিৰোধী কাৰ্যকলাপ কৰি থকাৰ কাৰণে তেওঁলোকক আজি আমাৰ দলৰ পৰা আমি বহিষ্কৃত কৰিবলৈ বাধ্য হ'ল। আৰু আজিৰ পৰা তেওঁলোকৰ যিখিনি প্ৰাইমাৰী মেম্বাৰশ্বিপ আজিৰ পৰা আমি তেওঁলোকৰ প্ৰাইমাৰী মেম্বাৰশ্বিপটো আমি উইথড্ৰ কৰা হ'ল। লগতে যোৱা 2 তাৰিখত আমাৰ মুদৈবাৰী সমষ্টিৰ বিপ্লৱৰ প্ৰাৰ্থী লগতে প্ৰাক্তন EM জগদীশ চৰকাৰে যে আমাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে যিখিনি বক্তব্য প্ৰদান কৰিছে সেইখিনি যিখিনি বক্তব্য দিছে ইয়াৰ কাৰণে আমি ইউপিপিএল দলৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। কাৰণ তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা টোটেলি আনডেমক্ৰেটিক আৰু মিছা, আৰু তেওঁ যিখিনি জঘন্য ভাষা প্ৰয়োগ কৰিছে সেইখিনি জঘন্য ভাষা তেওঁৰ অন্তৰৰে কথা। তেওঁ নিজে তেনেকুৱা চিন্তাধাৰাৰ এজন ব্যক্তি। তেখেতে কৈছে যে আমাৰ ইউপিপিএল দলৰ কৰ্মী বা ইউপিপিএল দলে অবড়োসকলৰ যিটো মাটি বাৰী কাঢ়ি লোৱা বা অবড়োৰ ওপৰত যিখিনি অত্যাচাৰ আৰু ভৱিষ্যত ইউপিপিএলে শাসনত আহিলে ইয়াতকৈ বেছি যিটো অবড়োৰ ওপৰত অত্যাচাৰ কৰিব বুলি কোৱা কথা সেই খুব মানে জঘন্য ভাষা, আৰু সেইটো আমাৰ চিন্তাধাৰাত নপৰে, তেওঁৰ চিন্তাধাৰাতে পৰে। তেওঁ যিখিনি কথা কৈছে যে প্ৰলাপ বকি আছে সেইখিনি কথাৰ পৰা আমি বুজি পাওঁ যে আহি থকা দিনত BPF যে চৰকাৰত আহিব নোৱাৰে, আৰু BTC-বাসী ৰাইজে যে BPF-ক টোটেলি নোটছাট কৰিলে, আৰু স্বয়ং নিজে মানে জগদীশ চৰকাৰে এইবাৰ যে মুদৈবাৰী সমষ্টিৰ পৰা জিকিব নোৱাৰিব সেইখিনি গম পাই বুজি পাই তেওঁ আজি পগলাৰ ধৰণেৰে সেইখিনি ভাষা ক'বলৈ মানে সাহস হৈছে। এই গতিকে আহি থকা দিনত BPF কাউন্সিলৰ চৰকাৰ নাহে, কাৰণ 17 বছৰত BTC-বাসী ৰাইজক যিখিনি ঠকিলে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে BTC-বাসী ৰাইজে ৰেডি হৈ আছে। ইয়াৰ কাৰণে তেওঁ আজি হতাশত ভুগি পেলাই তেনেকুৱা ভাষা ক'বলৈ বাধ্য হৈছে। আজি ইউপিপিএল দল সমগ্ৰ BTC অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে হাগ্ৰামা বা BPF দলৰ বিকল্প দল হিচাপে বাছি লৈছে, আৰু ইয়াৰ কাৰণে সমগ্ৰ BTC অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে চবে ইউপিপিএল দলক মানে আঁকোৱালি লৈছে, আৰু ভৱিষ্যত আমাৰ সমাজৰ আমাৰ অঞ্চলত মানে ভাল চিন্তা কৰি পেলাই সকলো জাতি জনগোষ্ঠী আজি দলে বলে ইউপিপিএলক আগন্তুক নিৰ্বাচনত ভোট দি কাউন্সিলক ইউপিপিএলৰ হাতত দায়িত্ব অৰ্পণ কৰিবলৈ অলৰেডি BTC-বাসী ৰাইজে মনস্থ কৰি ৰাখা হ'ল। আৰু সেইটো গম পাই আজি BPF-ৰ
জগদীশ চৰকাৰ প্লাছ যিমানখিনি BPF-ৰ কৰ্মী নেতা আছে তেওঁলোকে হতাশত ভুগি পেলাই আজি তেনেকুৱা পগলা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে।